সদ্যঘোষিত আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাত সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাৰ মালৈবাৰীৰ তিনিগৰাকীকৈ যুৱকে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনিছে। ইয়াৰ ভিতৰত চম্পক কলিতা নামৰ যুৱকগৰাকীয়ে সমগ্ৰ অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ অধিকাৰ কৰি নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ ৰিপৰ্ট। এই মুহূৰ্তত মই উপস্থিত আছোঁ কামৰূপ মহানগৰ জিলাৰ মালৈবাৰী গাঁও পঞ্চায়তত আৰু মালৈবাৰীৰ এইবাৰ সদ্যঘোষিত অসম চৰকাৰৰ অসম আৰক্ষীৰ SI পৰীক্ষাত তিনিগৰাকীকৈ স্থানীয় যুৱকে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু সেই সুখ্যাতিৰে উত্তীৰ্ণ হোৱা যুৱকসমূহৰ ভিতৰত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত এগৰাকী যুৱক আছে আমাৰ মালৈবাৰীৰ, আৰু মালৈবাৰীৰ সেই যুৱকগৰাকী চম্পক কলিতা। তেওঁৰ গৃহত আজি আমি আহি উপস্থিত হৈছে আৰু তেওঁৰ কিছু মনৰ বতৰা জানিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে তোমাক অভিনন্দন জনাইছোঁ এনেকুৱা সুন্দৰ এটি ফলাফল দেখুৱাৰ বাবে। তুমি কেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলা? প্ৰথমে এপ্লাই চলিছিল আমাৰ 2018তে। 2018ৰ পৰা আমি এপ্লাই কৰিছিলোঁ। তেতিয়াৰ পৰা মানে ফিজিকেল লগতে ৰিটেনটোৰ বাবে হেৰি কৰিছিলোঁ আৰু প্ৰস্তুতি কৰিছিলোঁ। তাৰ পৰাই চলি আছিল আৰু মানে 2018 তাৰপিছত 2020ত এক্সামটো হ'ল। প্ৰথমে এক্সামটো তাৰপিছত কেলেংকাৰী হ'ল। তাৰপিছত চৰকাৰৰ প্ৰশাসনক ধন্যবাদ দিব লাগিব। তেওঁলোকৰ তৎপৰতাতে অতি সোনকালে আৰু আমাৰ পুনৰ অনুষ্ঠিত কৰিলে পৰীক্ষাটো। আৰু ইমান স্বচ্ছতা এনেকুৱাভাৱে মানে পৰীক্ষাটো ল'লে মানে অশেষ ধন্যবাদ তেওঁলোকক। আৰু ইমান সোনকালে ফলাফল ঘোষণা কৰিলে আমাৰ বিৰাট সুখী আৰু। মা দেউতাৰো সপোন আছিল মই SI হোৱা, দাদাৰো সপোন আছিল, তেওঁলোকৰ যথেষ্ট অৰিহণা আছে মোৰ লগত। মই জনাইছোঁ তোমাক, তুমি যেতিয়া মানে কেলেংকাৰীটো হৈছিল তেতিয়া হতাশ হৈছিলা নেকি যে আমি নাপামেই নেকি নে কি? প্ৰথমে ডিমটিভেট হৈছিলোঁ, একদম মানে বেয়া লাগিছিল আৰু ইমান কষ্ট কৰিলোঁ আমি নাপামেই চাগে এতিয়া। তাৰপিছত আৰু যেতিয়া সোনকালে মানে গোটেই ধৰাত পৰি গ'ল আৰু নতুনকৈ অনুষ্ঠিত কৰিলে, তাৰপিছত আৰু ভাবিলোঁ আৰু ভালদৰে পঢ়া শুনা কৰিলোঁ, ফিজিকেল প্ৰেক্টিছ কৰিলোঁ ভালদৰে। আমি যিমান দূৰ জানিছোঁ অসমৰ ভিতৰত তুমি টপ হৈছা। এই ক্ষেত্ৰত তুমি কি কোৱা, কিমানগৰাকী শিক্ষাৰ্থী আছিল আৰু কিমান নম্বৰ পাইছা তুমি? মানে 60,000 হেৰি কৰিছিলে, পৰীক্ষা দিছিলে। তাৰপিছত আমাৰ 30,000জন চিলেক্ট কৰিছিলে। মই 133 পাইছোঁ টোটেল। হয়। তেওঁ জনাইছে 60,000 শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল, তাৰ ভিতৰত 3,000 উত্তীৰ্ণ হৈছে। তাৰ ভিতৰত 133 নম্বৰ লাভ কৰি তেওঁ সৰ্বোচ্চ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু এইগৰাকী যুৱক চম্পক কলিতা আচলতে আটাইৰে বাবে আদৰ্শ হওক। মই তেওঁৰ পিতৃৰ কিছু মনৰ অনুভৱ জানিব বিচাৰিছোঁ। কিদৰে তেওঁ পুত্ৰৰ এই কৃতাৰ্থ হোৱাত তেওঁ কিদৰে অৰিহণা যোগাইছে? মই এজন সাধাৰণ কৃষক হিচাপে মানে তেওঁক যিমান পাৰোঁ মই আপ্ৰাণ চেষ্টা কৰিছোঁ যে তেওঁ এজন মানুহ হওক। গতিকে মই আৰু এইখিনিয়ে কৈছোঁ আৰু কি ক'ম আৰু। মই আপোনাকো ধন্যবাদ জনাইছোঁ। মই চম্পকক আৰু সুধিছোঁ, ভৱিষ্যত তুমি আৰক্ষী বিষয়া হিচাপে যোগদান কৰি পৰিকল্পনা কি তোমাৰ? ভৱিষ্যত আগলৈ কিমান দূৰ আগলৈ যোৱাৰ তোমাৰ হেঁপাহ আছে? মই APSC ট্ৰাই কৰিম, চিভিল ছাৰ্ভিচত যোৱাৰ চেষ্টা কৰিম আৰু মানে পুলিচ লাইনটোতে যাম চাগে। মানে DSP লাইন, প্ৰশাসনিক বিষয়ত হয় আগ্ৰহ আছে। হয় হয়। চম্পকে জনাইছে তেওঁ প্ৰশাসনীয় বিষয়টোত খুব ইণ্টাৰেষ্ট আছে। চিভিল ছাৰ্ভিচত তেওঁ পৰৱৰ্তী পৰ্যায়ত চেষ্টা কৰিব, নিশ্চয় তেওঁৰ আশাই সফল হওক। আৰু আমি দৰ্শকসকলক পুনৰবাৰ জনাইছোঁ, আচলতে কামৰূপ মহানগৰ জিলাৰ মালৈবাৰীৰ তিনিগৰাকীকৈ যুৱকে এইবেলি সদ্যঘোষিত SI পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু আমি পৰৱৰ্তী পৰ্যায়ত আমি কিছু সময়ৰ পিছতে আপোনালোকক বাকী দুগৰাকী যুৱকৰ মনৰ বতৰা দিবলৈ চেষ্টা কৰিম। আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ মালৈবাৰীৰ তিনিগৰাকীকৈ যুৱকে এইবাৰ SI পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে। আমি প্ৰথমগৰাকীৰ গৃহৰ পৰা ইতিমধ্যে আপোনালোকক প্ৰতিবেদন দেখুৱাইছোঁ। আৰু এতিয়া এই মুহূৰ্তত আমি উপস্থিত আছোঁ অন্য এগৰাকী মালৈবাৰীৰ যুৱক বুবুল ৰাজবংশীৰ ওচৰত। আৰু বুবুল ৰাজবংশী আমাৰ সৈতে আছে, তেখেতৰ কিছু মনৰ অনুভৱ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। কেনেদৰে প্ৰিপেয়াৰ হৈছিলা তুমি? মই প্ৰিপেয়াৰেশ্যনটো আগৰ পৰা কৰিছিলোঁ অলপ চলপ, কিন্তু ধৰক যেতিয়া এবাৰ কেলেংকাৰীটো হৈ গ'ল তাৰপিছত মই 2 মাহমান সময় পাইছিলোঁ। সেইকেইদিনে মানে বেছিকৈ কষ্ট কৰিছিলোঁ আৰু মানে তাৰ আগতে আপোনাৰ কনষ্টেবলৰ এক্সামটো দিছিলোঁ, ফিজিকেলটো সেইটো ভাল হৈছিলে মোৰ। কিন্তু তেতিয়া মানে ৰিটেনৰ কাৰণে ইমান প্ৰিপেয়াৰেশ্যন কৰিব পৰা নাছিলোঁ। তাৰপিছত যিখিনি সময় পালোঁ সেইখিনিয়ে মই বেছিকৈ কৰিছিলোঁ আৰু।
তাৰপিছত এতিয়া কেনেকুৱা লাগিছে তোমাৰ যে ইমান কেলেংকাৰী হোৱাৰ পিছতো আৰু খুব ধনৰ লেনদেন হয় বুলি মানুহে কয় আচলতে, তুমি এই ক্ষেত্ৰত কি অভিজ্ঞতা কি হৈছে তোমাৰ? মই মানে কি বহুতে সুখী হৈছোঁ, কাৰণ ধৰক আমাৰ নিচিনা মানুহেতো ইমান টকা দি চাকৰি ল'ব নোৱাৰে। তো যিহেতু এবাৰ কেলেংকাৰীটো হোৱাৰ পিছত স্বচ্ছ আৰু নিকাৰে মানে গোটেইখিনি কাৰ্য সম্পন্ন হৈ গৈছে, গতিকে ধৰক যিখিনি মেধা ল'ৰা ছোৱালী বা কেণ্ডিডেট আছে তেখেতসকলে মানে পাবলৈ সক্ষম হৈছে আৰু মানে ধৰক আমাৰ নিচিনা মানুহবিলাকে আৰু তাৰ কাৰণে আমি অসম চৰকাৰক মানে বাৰুকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ ফালৰ পৰা। হয়, তেওঁ জনাইছে আচলতে সম্পূৰ্ণ মেধাৰ ভিত্তিত এই বুলি তেওঁ পাইছে, আৰু আপোনালোকক সমগ্ৰ পৰিৱেশ মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে তেওঁ আচলতে আৰ্থিকভাৱে খুব সচ্ছল পৰিয়ালৰ এগৰাকী যুৱক নহয়, তথাপিও তেওঁ কঠোৰ মেধা আৰু শ্ৰমৰ বলেৰে এই পৰীক্ষাটিত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে, আৰু চৰকাৰক এই ক্ষেত্ৰত বাৰে বাৰে তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে আৰু স্বচ্ছ নিকাভাৱে পৰীক্ষাটো সম্পন্ন কৰাৰ বাবে। মই পৰৱৰ্তী পৰ্যায়ত আৰু এগৰাকী বিশেষ ছাত্ৰৰ ওচৰলৈ আপোনালোকক লৈ যোৱাৰ চেষ্টা কৰিম। চম্পক কলিতা আৰু বুবুল ৰাজবংশীৰ উপৰিও অপূৰ্ব কলিতা নামৰ যুৱকজনেও সদ্যঘোষিত SI পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আনহাতে এই ক্ষেত্ৰত মালৈবাৰী গাঁও পঞ্চায়তৰ সভাপতিগৰাকীয়েও সন্তোষ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আমাৰ মালৈবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 3জন ব্যক্তিয়ে সাব ইন্সপেক্টৰ পদত চম্পক কলিতাই প্ৰথম স্থান অধিকাৰ কৰিছে, তাৰ লগতে বুবুল ৰাজবংশী আৰু অপূৰ্ব কলিতা, তেওঁলোকক আমাৰ পঞ্চায়তৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, আৰু এই সুযোগতে অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱালদেৱক ধন্যবাদ জনাইছোঁ, যে শূন্য সহনশীলতাৰ কথা তেখেতে কৈ আহিছিল আৰু সেই কথা তেখেতে ৰাখিছে। নিকা আৰু স্বচ্ছভাৱে এই পৰীক্ষা পতাৰ কাৰণে আমাৰ মালৈবাৰী গাঁও পঞ্চায়তৰ অতি দুখীয়া পৰিয়ালৰ 3জন ব্যক্তিয়ে সুবিধাকণ পাইছে। তাৰ বাবে পৰিয়ালকেইটা উপকৃত হ'ল, আৰু চৰকাৰখনেও প্ৰমাণ কৰি দেখুৱালে যে স্বচ্ছ আৰু নিকাভাৱে সাব ইন্সপেক্টৰ পদৰ পৰীক্ষা পাতিছে। সমান্তৰালভাৱে মালৈবাৰীৰ দাঁতিকাষৰীয়া অঞ্চল বগীবাৰীৰ হীৰকজ্যোতি মুদৈ নামৰ যুৱকগৰাকীয়েও সদ্যঘোষিত SI পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী। সমান্তৰালভাৱে মালৈবাৰীৰ কাষৰীয়া গাঁও বগীবাৰীৰো হীৰকজ্যোতি মুদৈ নামৰ এগৰাকী যুৱকে SI পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে। অঞ্চলবাসী উৎফুল্লিত হৈছে। মই পোনে পোনে তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ। প্ৰথমতে তোমাক স্বাগতম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। তোমাৰ মনৰ অনুভৱ কি আচলতে? হয়, ধন্যবাদ। মোৰ অনুভৱ মানে মোৰ বহুত ভাল লাগিছে, এনেকুৱা এটা মানে সফলতা পাই মোৰ ভাল লাগিছে। আৰু এইটো প্ৰিপাৰেশ্যনটো মই মানে প্ৰায় 3 মাহ 4 মাহমান আগৰ পৰা কৰি আছিলোঁ। মাজত খেলি মেলি হোৱাৰ বাবে বহুত বেয়াও লাগিছিলে। তাৰপাছত আকৌ অলপ কষ্ট কৰি মই পৰীক্ষাটো দিলোঁ, দি ৰিটেন এক্সামত মই সফল হ'লোঁ। তাৰপাছত ফিজিকেল দিলোঁ। এনেদৰে মানে লাহে লাহে আমাৰ ফাইনেল মেৰিট লিষ্টতো নাম আহিল, আৰু তাৰ বাবে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দ্বাৰা নেতৃত্বাধীন চৰকাৰখনক মই ধন্যবাদ দিব বিচাৰিছোঁ, যিয়ে মানে এনেকুৱা স্বচ্ছ আৰু নিকা এটা নিযুক্তি প্ৰদান কৰিলে আমাৰ সমূহ মানে উপপৰিদৰ্শকৰ পদত। তাৰ বাবে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মই জনাইছোঁ, প্ৰত্যেকগৰাকী আচলতে শিক্ষাৰ্থীয়ে কৈছে চৰকাৰক ধন্যবাদ জনাইছে স্বচ্ছ নিকাভাৱে এনেদৰে মেধাৰ ভিত্তিত আচলতে তেওঁলোকক নিযুক্তি দিয়াৰ বাবে। মই প্ৰায়খিনিয়ে তাৰমানে আৰ্থিকভাৱে খুব স্বচ্ছল পৰিয়ালৰ যুৱক নহয়, তথাপিও তেওঁলোকে মেধাৰ বলত এনেদৰে সুখ্যাতিৰে SI পৰীক্ষাত উত্তীৰ্ণ হৈ অঞ্চলসমূহলৈ গৌৰৱ কঢ়িয়াই অনাত স্থানীয় ৰাইজেও উৎফুল্লিত হৈছে, আৰু চৰকাৰক ৰাইজৰ তৰফৰ পৰা আচলতে ধন্যবাদ জনাইছে ইমান সুন্দৰভাৱে নিকা স্বচ্ছভাৱে এই পৰীক্ষাটি সম্পন্ন কৰাৰ বাবে। সমগ্ৰ অসমজুৰি চৰ্চিত বিষয় আছিল SI পৰীক্ষাৰ ফলাফল, আৰু SI পৰীক্ষাত কেলেংকাৰী সংঘটিত হোৱাৰ পিছতো সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে খুব সুন্দৰভাৱে পৰীক্ষাটি পুনৰ সম্পন্ন কৰি মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক নিযুক্তি দিয়াৰ যিটো প্ৰয়াস, সেই প্ৰয়াসটো আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰিছিলোঁ, আৰু কেইবাগৰাকীও ছাত্ৰৰ আচলতে মনৰ বতৰা ল'লোঁ, আৰু প্ৰত্যেকগৰাকী ছাত্ৰই আৰ্থিকভাৱে খুব স্বচ্ছল নহয়, আৰু খুব স্বচ্ছ নিকাভাৱে তেওঁলোকে এই পৰীক্ষাটি সম্পন্ন হোৱা বুলি আমাক জানিবলৈ দিছে। প্ৰাত্যহিক জীৱনৰ জটিলতাৰ পৰা আঁতৰি
কিছু সময় কটাওক প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশত। আহক মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰৰ দিচাং ৰিজৰ্টলৈ। অত্যাধুনিক সা সুবিধাৰে সমৃদ্ধ দিচাং ৰিজৰ্টত আছে জিম, ছুইমিং পুল, শিশুৰ ক্ৰীড়াৰ লগতে সুলভ মূল্যৰ কটেজ তথা বিবাহ, পাৰ্টি, কনফাৰেন্সৰ সকলো সুবিধা। আহক দিচাং ৰিজৰ্টলৈ। পৰিয়াল তথা প্ৰিয়জনৰ সৈতে কটাওক কিছু সুন্দৰ ক্ষণ।